অনামিকা আত্মসহায়ক গোট অঞ্চল আত্মসহায়ক গোট আলাইপঙ্গি ইয়ার বিষয়তে এনাজুলি অনামিকা সেলফ হেল্প গ্রুপ অনসাই সেলফ হেল্প গ্রুপ কুকুসুগাটা অঞ্চলি সেলফ হেল্প গ্রুপ কোঠালিকুচি পালন কৰিছে, গাহৰি পালন কৰিছে, গৰু পালন কৰিছে, কাপোৰ বৈছে, কিবা কাম কৰিছে, তেখেতক আমি ডাইৰেক্ট সহায় কৰিম যাতে তেখেতে আৰু ডেভেলপ কৰিব পাৰে নিজৰ বিজনেছটো, নিজৰ কামটো। তো সেইকাৰণে আপোনালোকে সেলফ হেল্প গ্ৰুপত আছে যদিও সেলফ হেল্প গ্ৰুপৰ কিবা এটা কাম 10জন লগ লাগি ওলাওক, আমি এইটো কাম কৰিম, তাত এই 25,000 পাব আৰু বিভিন্ন নাবাৰ্ডৰ পৰা বেংকৰ পৰা বিভিন্ন সুবিধাবিলাক এতিয়া আমি চৰকাৰে ডাইৰেক্ট আমি ওলাই আছোঁ। আগত এই কামবিলাক কৰা নাছিলে, সৰু কাম বুলি ভাবিছিল। এতিয়া মই যিহেতু আমাৰ 43,000 আমাৰ মহিলাসকলে 43,000 সেলফ হেল্প গ্ৰুপত জড়িত হৈ আছে, মানে 4 লাখতকৈ বেছি 4,30,000 মহিলাসকলে ডাইৰেক্ট আমাৰ কি হৈছে সেলফ হেল্প গ্ৰুপৰ লগত জড়িত হৈ আছে। আৰু 4,43,000 মহিলাসকলক সহায় কৰিব পাৰিলে এইটো ডাইৰেক্ট BTCৰ 4,43,000 ফেমিলি পৰিয়ালে লাভ পাব। মানে BTC অঞ্চলৰ গাसै 4,30,000 जोंहा सेल्फ हेल्प ग्रुपनि मेम्बारफोर दङ। बे 4,30,000 सेल्फ हेल्प ग्रुपखौ मदद खालामनो हायोब्ला 4,30,000 न'खरा डाइरेक्ट बेनिफिटखौ मोनगोन, लाभखौ मोनगोन। दा बेनिखायनो फार्स्ट सेल्फ हेल्प ग्रुप हिसाबै जोङो नायनो नागिरदों जे फैसाखौ माबायदि बाहायो। बियो थांबाय थागोन फेस वाइजआव, नाथाय बिनि पेरेलेलि दा जोङो बायदिसिना खामानिफोरखौ आखायाव लादों। ইয়াৰ লগতে আমাৰ কিছুমান মেচিনছ আছে, হে মানে কম দামত পোৱা, আজিকালি ট্ৰেক্টৰ পায়, কম দামত পায়, মহিলাসকলে চলাব পাৰে, কিন্তু এইটো মাল্টিপাৰ্পাছ হয়। এতিয়া মছলা গুড়ি বনোৱা, মছলা গুণ্ডি বানাই হালধি বায়দিছিনা ইয়াৰ মেচিন পায় বহুত কম দামত, আমি পেকেজিং কৰিব পাৰোঁ। আমি চাবোন বনোৱা, বিস্কুট বনোৱা, ওভেন, কোনোবা সেলফ হেল্প গ্ৰুপে আমাৰ তামোলপুৰ এৰিয়াৰ কাৰণে বিস্কুট বনালে, ভাল বিস্কুট ট্ৰেইনিং ল'লে, লৈ পেলাই মেচিনটো বেছি দাম নহয়, অলপ কেইবা হাজাৰৰ মেচিন। এই মেচিনটো আমিয়ে দি দিম। এই বছৰ আমি প্ৰায় 3 কোটি টকাৰ বিভিন্ন সেলফ হেল্প গ্ৰুপক মেচিন দিব বিচাৰিছোঁ। সৰু সৰু মেচিন তেখেতসকলে তাতে কাম কৰিব পাৰিব। এতিয়া কিছুমান সেলফ হেল্প গ্ৰুপে লগ লাগি ধৰি লওক চিলাইৰ কাম কৰিব পাৰে, চিলাই, অংগনবাদী কি কয় আমাৰ স্কুলৰ ইউনিফৰ্ম দিয়ে। আমাৰ বিঅ'ৰ লগত কথা পাতি এই তামোলপুৰত কিমান স্কুল ইউনিফৰ্ম লাগে, এই স্কুল ইউনিফৰ্মটো আমাৰ কোনোবা 10টা সেলফ হেল্প গ্ৰুপে লগ লাগি চিলাই দিব পাৰে, পইচাটো ডাইৰেক্ট পাই গ'ল। যেনেকৈ আমাৰ ঘৰ ঘৰ তিৰংগা যেতিয়া প্ৰগ্ৰাম হৈছিলে, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, তেতিয়া বহুত সেলফ হেল্প গ্ৰুপে পতাকা বনাই পেলাই, তিৰংগা বনাই পেলাই বহুত পইচা কামাইছে। এতিয়াও এইটো কামাব পাৰে। তো বিনিখায়নে বিভিন্ন কাম কৰিব পাৰে আমাৰ মানুহবিলাকে। এতিয়া অৰ্থনীতি আগুৱাই যোৱাৰ কাৰণে এই কামবিলাক কৰিব লাগিব। ৰাংখান্থি জৌগানো থাকায় বেखौ খালামনাंगोन। আমাৰ এতিয়া সেৰিকালচাৰ মিছন আছে। মই সেইদিনা কোকৰাঝাৰত বহি বহুত মানুহৰ লগত ফোনত কথা পাতিছোঁ ৰাতি। আমাৰ গোটেই মানে এতিয়া ফাৰ্মাৰ ডাটাবেছ হৈ আছে। बेसेबां मानसिया एम्फौ फिसियो बिनि नाम, फन नाम्बार, बबे जायगानि कम्पिउटाराव पुरा सेटिं खालामदों जों दा 1,000नि बारा जाबाय। किमान मानुहे माने आमार पलु पका पोहे, किमान मानुहे कुकुन, এইটো মানে নহয়, এইটো কুকুনটো ফিটক না, এইটো অসমীয়াত কি কয় কুকুনটো এৰি বাহা, এইটো মানে কিমানে বিক্ৰী কৰে, 600-700 বিক্ৰী কৰে। এইটো কেনেকৈ অলপ দামটো আৰু বাঢ়াব পাৰে, ফাৰ্মাৰক দিব পাৰে। ইয়াৰ কাৰণে আমি 4টামান মেচিন আনিব বিচাৰিছোঁ, স্পিনিং মেচিন।
এই মেচিনবিলাক 6 কোটি 7 কোটি দামৰ হয় এই মেচিনটো আনিলে ইয়াতে যদি আমি খুঁটাটো ওলাব পাৰোঁ বহুত পইচা আমাৰ পাব নহ'লে এতিয়া কি হয় আমাৰ উইভাৰ্ছবিলাকে কাপোৰ বনাবৰ কাৰণে খুঁটাটো বহুত দাম দি কিনিব লাগে আমি পলু ইয়াত উৎপাদন কৰোঁ এইটো বেলেগে কিনি লৈ যায় বাহাটো তাতে খুঁটা বনাই পেলাই আমাক বিক্ৰী কৰে 1.5 কিলো 1 কিলো 1.20 বুলি কৈছে প্ৰায় 1.5 কিলো যদি এই বাহাটো বিক্ৰী কৰে ইয়াৰ পৰা 1 কিলো খুঁটা ওলাব পাৰে আমাৰ ইয়াত আজিৰ তাৰিখত যদি 700 টকাত 1 কিলো মানে এই কুকুনটো বিক্ৰী কৰিছে বাহাটো 700 টকা তো প্ৰায় 900 টকাত আপোনাৰ 1.5 কিলো পাই যায় এই 900 টকাৰ দামটো যেতিয়া খুঁটা বনায় এইটো একদম ষ্টেণ্ডাৰ্ড খুঁটা হ'লে ইয়াত 5000 টকা পায় পাৰ কিলো আৰু যদি অলপ ল' ষ্টেণ্ডাৰ্ড হ'লেও 4000 টকা পায় কিমান ডিফাৰেঞ্চ মানে তো যদি আমাৰ ইয়াতে মেচিনটো বহাই দিব পৰা যায় তেতিয়া ফাৰ্মাৰক 10 মানে 1000 টকা পাৰ কিলো দিব পাৰিব 900 টকা পাৰ কিলো দিব পাৰিব নহ'লে जोंहा आइजोफ्रा एम्फौ फिसिनायाव जोबोद खस्थ 600-700 फाननो गोनां जायो दा बे जिनिसफोरखौ जोङो लासै गासैखौबो अर्गेनाइज खालामगासिनो दङ जाहाथे बिनि लाभखौ गाहायाव मोननो हायो এটা আমাৰ বিটিআৰ চৰকাৰৰ আঁচনি এটা আমি তৈয়াৰ কৰিছোঁ আমাৰ সেলফ হেল্প গ্ৰুপবিলাকক ডাইৰেক্টলি গ্ৰাণ্ট দিয়াৰ কাৰণে আৰু ৭৫,০০০ টকাৰ টাৰ্গেট প্ৰথম ফেজত ২৫,০০০ ছেকেণ্ড ফেজত ২৫,০০০ আৰু থাৰ্ড ফেজত ২৫,০০০ তো আমাৰ তাত টোটেল 43,000 সেলফ হেল্প গ্ৰুপ BTC এৰিয়াত আছে আৰু সেই সেলফ হেল্প গ্ৰুপসকলে বিভিন্ন কামত নিয়োজিত হৈছে বিভিন্ন কাম তেখেতসকলে কৰি আছে এই কামবিলাক আমি আৰু অলপ ছাপোৰ্ট কৰি অৰ্থনৈতিকভাৱে এই পৰিয়ালবিলাক যাতে আগুৱাই লৈ যাব পাৰে ইয়াৰ কাৰণে এই আঁচনিটো লোৱা হৈছে ইতিমধ্যে লাখপতি মহিলাৰ কাৰণে এটা মেপিং হৈ আছে আমাৰ তাত কেইবাহাজাৰ মহিলা ওলাইছে যিসকলে এণ্টাৰপ্ৰিনাৰ হয় নিজে কিবা কৰি আছে সো তেখেতসকলকো আমি ডাইৰেক্টলি সহায় কৰিব বিচাৰিছোঁ ট্ৰেইনিং দিয়া আৰ্থিক সাহায্য দিয়া বিভিন্ন কথাৰে তেখেতসকলক আমি হেল্প কৰিবলৈ বিচাৰি আছোঁ সো তেনেকুৱা কৰি পেলাই আমাৰ চৰকাৰখন অহাৰ লগে লগে যিখিনি কমিটমেণ্ট আমি দিছিলোঁ আমাৰ খেতিয়কসকলক লৈ আমাৰ মহিলাসকলক লৈ পেলাই আমাৰ ইউথসকলক লৈ পেলাই এটাৰ পিছত এটা আমি ইমপ্লিমেণ্ট কৰি আছোঁ আৰু আশা ৰাখিছোঁ যে অহা 1-2 বছৰৰ ভিতৰত এইখিনি সম্পূৰ্ণভাৱে অৰ্গেনাইজ হৈ যাব আৰু অৰ্গেনাইজ হৈ গ'লে এই অঞ্চলতো এটা নতুন ৰাজনৈতিক জাগৰণ এটা আহিব আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ অৰুণোদয় দি পেলাই আমাৰ গৰীব পৰিয়ালবিলাক দুখীয়া পৰিয়ালক ডাইৰেক্ট সহায় কৰিছে ইয়াৰ সেলফ হেল্প গ্ৰুপবিলাক লোন আছিলে আগতে এই মাইক্ৰ' ফাইনেন্স লোন যিবিলাক ইণ্ডিভিজুৱেলবিলাকে লৈছিলে এই মাইক্ৰ' ফাইনেন্স লোনটো ৰিটাৰ্ণ কৰি দিলে তেনেকুৱা বহুত মানে আজি অসমত এটা অৰ্থনৈতিকভাৱে আগুৱাই নিয়াৰ কাৰণে নতুন এটা এই অঞ্চলত কেনেকৈ অৰ্থনৈতিকভাৱে পৰিয়ালবিলাক উঠাই লৈ যাব পাৰোঁ ইয়াৰ কাৰণে কিছুমান ব্যৱস্থা আমি লৈছোঁ এইটোতো আপোনালোকেই ক'ব লাগিব মই কৰিছোঁ নে নাই আপোনালোকে এটা ষ্টৰি বনাওক তামোলপুৰত কি হৈছে কি হোৱা নাই ৰাস্তা হৈছে নে নাই বেলেগ কাম হৈছে নে নাই এইবিলাক কি হৈ আছে আপোনালোকে ৰিপৰ্ট বনাই হাগ্ৰামাত হৈছে যদি আপোনালোকে হৈছে বোলে হোৱা নাই যদি আপোনালোকে হোৱা নাই বোলে মই এইটো আপোনালোকৰ তাতে এৰিলোঁ কৈছে যে মুছলমানসকলক আপুনি টাৰ্গেট কৰি 2019 চনত 17,000 মানে যিটো লিষ্ট কৰিছিলে বেলেঞ্চ লগত হাইকোৰ্টে বিচাৰিছিলে তেতিয়া তেখেতৰ চৰকাৰ আছিলে আৰু 17,000 পৰিয়ালৰ লিষ্ট কৰিছিলে এই 17,000 পৰিয়ালত কোন জনগোষ্ঠী আছে এই লিষ্টটো হাগ্ৰামা ডাঙৰীয়াই কওক যে এই লিষ্টটো কিহৰ ভিত্তিত বনাইছে তাৰপিছত মই আপোনালোকক উত্তৰ দিম বাকী কথা